গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা শুই উঠিলোঁ 3:30 হ'ল। তো আজি আমি বিছনাৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ। তো আজি 3:30 বজাত উঠোৱা কাৰণ হৈ গ'ল, আজি আমি ক'ৰবাত ফুৰিবলৈ যাওঁ। চাওক 3:30 বাজিছে, ইহঁতক জগাই আছোঁ উঠিবলৈ, সিহঁতে উঠাই নাই। তো প্ৰথমতে মই গা পা ধুই লোৱাৰ পিছতে আমাৰ দাদাহঁতে আহি গ'ল গাড়ীখন লৈ। বৌ আৰু দাদা ঘৰত থাকিব। তো আমি দাদা, মই, হাজবেণ্ড, মোৰ ল'ৰাটো আৰু বা ভতিজা দুইজনী সেদি আমি ওলাইছোঁ ফুৰিবলৈ। তো ক'ত যাওঁ, কি কথা আপোনালোকক ভিডিঅ'টো চবখিনিয়ে জনাম। তো প্ৰথমতে গাড়ীখনত তেল ভৰাই লওঁ, দেখিছে। তো গাইজ আহি আমি দেখিবলৈ পাইছোঁ যে পাহৰীয়া ৰাস্তাৰে আমি গৈ আছোঁ। তো ক'ত যাম এতিয়ালৈ ভাবাই নাই, তো ওলাই গৈ আছোঁ। তো দেখিছে কি ধুনীয়া গছ, ঘৰত ইমান গৰম, ইয়াতে আহি ইমান ভাল ঠাণ্ডা লাগিছে। তো আহি আমি পাই গ'লোঁ বৰা পানী। দেখিছে, বৰা পানীত মানে এতিয়া নৰখাওঁ, যিহেতুকে আমি বহুত দূৰত যাবলৈ আছে। আমি গাড়ীৰ পৰা আপোনালোকক অকণমান দেখাইছোঁ, দেখিছে গৈ আছোঁ আমি। তো আহি আমি পাই গ'লোঁ শ্বিলঙত। দেখিছেনে ইমান ডাঙৰ গছ, বাপৰে বহুত। ইয়াতে আমি সোমাই গ'লোঁ এলিফেণ্ট পাৰ্ক। দেখিছে, প্ৰথমতে আমি এলিফেণ্ট পাৰ্কত অকণমান জেগাটো চাই লওঁ, আৰু লগতে আমি ঘৰৰ পৰা একো খাই অহা নাছিলোঁ। তো আমি কণী বইল আৰু ব্ৰেকফাষ্ট অকণমান বনাই লৈ আনিছিলোঁ ঘৰৰ পৰা। তো দেখিছে ইমান ডাঙৰ ব্ৰেড লৈছোঁ, তো খাই লওঁ আমি। আৰু ঘৰৰ পৰা আনিছিলোঁ চাহ। ইয়াতে খাই আছে ব্ৰেডত জেলি লগাই আছে। বহুত মানুহ আহিছে আজি ইয়াতে, কিছুমানে ধুই আছে, কিছুমানে মানে ঘূৰি আছে, এনেকুৱা আৰু। দেখিছে এতিয়া দোকানবিলাকত বহুত বাঁহৰ ধুনীয়া সৰু ঘৰত বজোৱা বস্তু পোৱা যায়। এইটো কাপোৰটো পিন্ধিলে কিমান পৰে জানে? 500 টকা। মই সুধিলোঁ, এইটো 500 টকা, তাতে কাপোৰটোত খেদাত কৈ মই 500 টকা দি খাই যাম ভাই। সেইটো কাৰণে আমি এতিয়া তললৈ গৈ আছোঁ। এতিয়া আমি ওপৰৰ পৰা তললৈ গৈ আছোঁ আপোনালোকক এটা বস্তু দেখাবলৈ। আমি এতিয়া গৈ আছোঁ ক'লৈ আপোনালোকে জানেনে? এলিফেণ্ট ফল্ছত যাই আছোঁ। তো চাওকচোন ইমান ধুনীয়া কুকুৰ, মজা লাগিছে দেই। পোৱালি কুকুৰ বহুত ধুনীয়াকৈ দৌৰিছে দেই, লাহে আহি। তো ইয়ায়ে হৈছে আমাৰ এলিফেণ্ট ফল্ছৰ নিজৰা। কেনেকুৱা লাগিছে আপোনালোকে জনাব। চাওকচোন ইমান ধুনীয়া পানী, এনেকুৱা পানী দেখিলে মোৰ বহুত গা ধুই লাগে দেই। কিন্তু ইয়াতে কোনো গা ধোৱাই নাই, আৰু আমি আহিছোঁ ফুৰিবলৈ, তো তেনেকৈ ধুবাটো নোৱাৰিম। দেখিছেনে ওপৰৰ পৰা তললৈ পানীটো কিদৰে পৰিছে, ইমান মজাকৈ। আমি এলিফেণ্ট ফল্ছৰ পৰা ওলাই আহিলোঁ নিজৰা চাই। এতিয়া অকণমান বস্তু চাই আছোঁ, কিবা ভাল লাগিলে লৈ ল'ম। যোৱাৰ সময়ত মানে দোকানখনত সোমোৱা নাই, চাই গৈছিলোঁ। তো এতিয়া আমি আটাই মিলি কিনে চাই আছোঁ। যদি দামে দৰে মিলে, যদি ভাল লাগে, তেনেহ'লে কিবা এটা লৈ যাব লাগিব। আৰু যদি দামে দৰে নিমিলে তো লৈ যাব নোৱাৰিম, হয়নে? সিহঁতে চাই আছে আৰু। তাৰ বস্তুবোৰ ইমান ধুনীয়া চব বাঁহৰে মানে বনাইছে, কাঠৰ, বাঁহৰ এইবিলাক ভাল। ঘৰত সজোৱা বস্তু ইয়াৰ পৰা ল'লে আৰু ভাল হ'ব। ইয়াৰ হাতী, ঘোঁৰা, বাঘ চব বনাই থৈ দিছে ডাঙৰ। তো দোকানৰ পৰা অহাৰ পিছত আমাৰ ছোৱালীহঁতে খেলি আছে, ইয়াৰ লগতে মই অকণমান খেলিলোঁ, বা আৰু মই খেলিছোঁ ধুনীয়াকৈ। আৰু আনফালে আমাৰ ল'ৰাটো আৰু ছোৱালী দুইজনী ঘূৰি আছে। তো ইয়াৰ পৰাই আমাৰ যাবলৈ হ'ল, ইয়াৰ পৰা আমি ওলাই গ'লোঁ। তো এতিয়া ক'ত যাম আপোনালোকক দেখাম দেই। তো ৰাস্তাৰে গৈ থকা অৱস্থাত আমি দেখিবলৈ পালোঁ ইমান ধুনীয়া পাহাৰ, কোনোবাই যেন মানে ডিজাইন কৰি ৰাখিছে সেনেকুৱা কৰি এই পাহাৰটো। দেখিছেনে ইমান ভাল লাগিছে, মজ্জাকৈ।
তো এনেকৈ আমি ঘূৰি ঘূৰি ভোক লাগি গ'ল তো কিবা খাওঁ লাগিছে তো এইটো আমি ঘৰৰ পৰা আনিছিলোঁ বাপুৱে আনফালে মধুৰাম চবাই আছে দেই ইহঁতে গাড়ীতে বহি আছে তো বুটটো খাই লওঁ মেঘ ওলাই আছে দেখিছেনে তলত আন্ধাৰ হৈ গৈছে তো আজি ইমান ভাল লাগিছে মেঘ একদম ওচৰৰ পৰাই দেখিবলৈ পাইছোঁ তো গাড়ী একদম আন্ধাৰ হৈ গৈছে মানে ইপানৰ ৰাস্তা সিপানৰ ৰাস্তা চিনি নাপায় তো গাইজ আমি আহি এতিয়া আমি পাই গ'লোঁ আৰু এটা ইকো পাৰ্ক নামৰ পাৰ্ক এখন তো দেখিছেনে টিকেটখিনি কাটা হৈ গ'ল তো এতিয়া আমি জাগা চাবলৈ সোমাই যাই আছোঁ এই দেখিছেনে ইমান ধুনীয়া ফুল ইমান ধুনীয়া মানে জাগাটো মানে ইমান চাফা বহুত চাফা দিয়ক আৰু নিজৰা আৰু এটা নিজৰা ইয়াতে কি আছে আপোনালোকক দেখাম বাৰু ইয়াতে কোনোবা পৰিব বুলিয়ে মানে কোৱাৰ দৰে এইখন দি থৈ দিছে আৰু চাবলৈ তলত ইমান আন্ধাৰ আৰু ওপৰত আন্ধাৰ মেঘত তলত দেখি আমাৰ তলত আছে মেঘটো চাওকচোন দেখিছে আন্ধাৰ আমি খোজকাঢ়ি আহি আছোঁ এয়া গুণগুণ দুটা ভাই ভনীয়েক আহিছে তো ওপৰত দেখি না একো নাই ওপৰত দেখি পূৰা ক্লিয়াৰ তলত দেখি চাওকচোন কিমান দেখিছে একো দেখা নাপায় ফুৰি আছে এইফালে দেখিছে ফুলি আছে দেখিছে সৰু মিনি নিজৰা ইকো পাৰ্কতো এখন চিমনি পালোঁ ঘূৰণি পালোঁ তো ইয়াতে অকণমান এনজয় কৰি লওঁ যিহেতুকে আমি ফুৰিবলৈ আহিছোঁ তো আমাৰ আজি পূৰা এনজয় কৰি চাওকচোন মোৰ হাজবেণ্ডে কেনেকৈ মানে ঝুলি আছে আৰু দাদাই পূৰা ফটো তাত ব্যস্ত আৰু বাৰ ছোৱালীখিনিহঁতে ইমান ধুনীয়াকৈ মানে খেলি আছে আৰু মানুহ চাওকচোন কিমান হৈছে মানুহ কিন্তু চাব লগা মানুহ হৈছে দিয়ক আৰু পানীৰ মাজে খোজকাঢ়ি গৈ আছোঁ সেয়া পূৰা মানুহ দেখিছেনে বহুত মানুহ আছে সিহঁতে পূৰা দৌৰি আছে আমি ইয়াতকে এৰি থৈছোঁ সেইটো কাৰণে ইমান চাফা দেখিছেনে মোৰ ভৰিৰ তলত আছে তথাপিও চিনি পায় ভৰিখন ইমান চাফা পানী নিজৰৰ পানী তো আপোনালোকক গাইজ এটা বস্তু দেখাইছোঁ দেই চাব দেই ইয়াৰ নিজৰা দেখিছে পূৰা খেলি আছে আমাৰ বাবু গুণগুণ পখিলাই এনজয় লৈ আছে আনফালে এটা আৰু আনফালে ইয়াতে আৰু এইটো নিজৰাটো গৈ বহুত দূৰ গুচি গৈছে দেখিছে নিজৰাটো চাওকচোন আৰু আমি একাটা আমাক চিনি পাই অলপ মানে কৈ আছে মা গা ধুম 12টা বজাতে ইমান আন্ধাৰ হৈ গ'ল ইয়াতে ৰাতি হ'ল গাইছ আমি গৈ আছোঁ বাৰু লৈ আছে হিয়াই তো মেইন জাগাটো গৈছে হি মাইচাং গুফা আমি গুফা শুনালোঁ গুফাৰ এয়া দোকানবিলাক গুফাটোৰ ভিতৰত মানে সোমোৱা নাই গৈ আছোঁ সেইখিনি মানে আপোনাৰ ভয়ংকৰ পাথৰ সেইটো আপোনালোকে এনেকুৱা পাথৰ কেতিয়াবা দেখা পাইছেনে মই দেখাইছোঁ চাওক আপোনালোকক মই দেখাইছোঁ আপোনালোকে এনেকুৱা গছ ক'ৰবাত দেখা পাইছে মই দেখাইছোঁ দেখিছে মই দেখাইছোঁ গুফা আমি আহি পালোঁ ভিতৰলৈ যোৱা নাই ভিতৰত গৈ আছোঁ এতিয়া ওপৰৰ পৰা বাবু তো গাইছে এক গলি আমি ওলাই গৈ আছো
শ্বিলঙত আমি আহি এই গুফাৰ ভিতৰত সোমাই গ'লোঁ ইয়াতে নদী আছে ইয়াতে মানে কোনোবাই পইচা চইচা দিয়ে মানে ইমান ভয়ংকৰ এই ভয়ংকৰত আমি সোমাইছোঁ গুফাটোত বহুত ভয় লাগিছে আহি নাপাওঁ মানে বহুত তো গাইস আমি এই মানে গুফাত কিমান আন্ধাৰ ৰাস্তাই দি গৈ আছো এই শিলৰ মাজে মাজে দেখিছেনে কোনো নাই অকল আমাৰ পাছতে লাগিছিলে লগতে আমাৰ পাই গ'লো এতিয়া বাচ্চাখিনিও আমাৰ লগত আছিলে তো ভগৱানৰ কৃপাত আমি ভালদৰে ওলাই আহিলোঁ পান্ডি সোমাই পান্ডি ওলালো এই ঠিক আছে ভয়তো নাইলা কি আমাকে কেনে লাগছি সোমাই একদম মজা মজা হ্যাঁ আজ নাও বাবু কেনে লাগছি মজা লাগছি না একদম মজা লাগছি খাই আছো এতিয়া কি খাওঁ আমি কি খাওঁ আনিব দি আছো আনি লওঁ আজি বৃহস্পতিবাৰ নহয় আমি নিৰামিষ আমাৰ এইখিনি আহি গ'ল নিৰামিষ থালি এইখিনিতে কিমান দাম জানা লাখ টকা পৰিছে লাখ টকা এখন থালি ৱাটাৰ এক বটল অভিজ্ঞতাবিলাকে আৰামত খাবলৈ দেখিছে মজাকৈ বহি দিছোঁ কাট কাট তো গাইছ আমি সেই ওপৰৰ পৰা আহিলোঁ নিজৰতো চাই এইটো বোলে 7টা নিজৰ লগ লাগি আজি গাইজ আমি ভাতটো খাই লওঁ আৰু আমি যোনটো জাগাত মানে যাবৰ কাৰণে আহিছোঁ সেইটো জাগা মানে যোৱাই নাই কাৰণে তো পানী আমি নাই চিধা সেইটো জাগাত আপোনালোকক লগ কৰি সেইটো কাৰণে অলপ অলপে পানী আছে তথাপিও দেখাই দি আছোঁ আপোনালোকক তো গাইছ চাওক এই ওপৰৰ পৰা আমি আহি তললৈ আহি পালোঁ দেখিছে ইমান ধুনীয়া পানী আপোনালোকে ভাবিব পাৰে এইটো জেগাত গৈছোঁ আৰু যাই কিনে ভিডিঅ' বনাই কিনে দিয়াৰ কাৰণে আপোনালোকে ভাবিব পাৰে কেৱল আপোনালোকে আহি পাইছে চাগে ইয়াতে মোৰ কাৰণে আজি প্ৰথম আহিছোঁ সেইকাৰণে আপোনালোকৰ মোৰ ভিডিঅ'ত চাবৰ কাৰণে আপোনালোকক আকৌ একবাৰ দেখাই দিছোঁ আপোনালোকে চাব ইমান ওপৰৰ পৰা মেঘবোৰ নুমি আহি আছে তললৈ চাওকচোন এইমাত্ৰ ইয়াতে ইমান আন্ধাৰ আছিল আৰু এইমাত্ৰ ইমান ৰ'দ দিলে তো দিনটো আজি ৰ'দ আৰু আন্ধাৰৰ মাজতে গ'ল শ্বিলঙত ইমান ধুনীয়া ঠাণ্ডা বহুত মজা লাগিলে তো বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাছিলোঁ তো আহিলোঁ এয়া আনাৰস কাটি আছে এটা আনাৰসত 800 টকা আৰু আপোনালোককেতো আৰু এটা নিজৰা ভৰাই 20 টকা 4 পিচ কৰি দিয়ে সেইটোৱে আমি খাওঁ তো এতিয়া যাব ওলাইছোঁ কিমান নিজৰা চাব দেই এতিয়া আকৌ এটা নতুন পাৰ্কত সোমালোঁ এইটো নাই ভয়ংকৰ জেগা দেখিছেনে আগলৈ চাৰৰ চাইডে মানে কি কাটা হৈ গ'ল শিল গছ বালি সেইবিলাক কিন্তু আমি এই সৰু ৰাস্তাইদি গৈ আছোঁ খোজকাঢ়ি ওই এতে থাকি শিল আঞ্জানা সেইটো যো পিছলা থাকিব পাৰে তই কেলা পটককে গুচি দেখিছে আমি কিমান ওপৰত আহি গৈছোঁ কিমান তলত আছে